নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধুসকল, আজি ভিডিঅ'টো ব্লগিং ভিডিঅ' নহ'ব গাইছ, কাৰণ আমাৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। ত' দুদিনমানৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ আছিল ইউটিউবত, ত' মই এই ভিডিঅ'টো আজি মই আপোনালোকক দেখুৱাম। ত' গাইছ, ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ ওচৰতে মানে আশে পাশে এটা মানে নাও, যিয়ে নহওক নাও, খেলো মেচিন বা বট আপোনালোকে যিয়ে নহওক, মানে এটা দুৰ্ঘটনা হৈ গৈছিল, এক্সিডেণ্ট বেয়া ধৰণে, আৰু তাতে কেইজনমানৰ মৃত্যুও হৈছিল আৰু কেইজনমানে বাচিছিল। চ' সেইটোক লৈ বহুতে মানে ভিডিঅ' বনাই আছোঁ, ত' আপোনালোকক এই ভিডিঅ'টো দেখাই দি আছোঁ। ত' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এয়াই হ'ল মানে বটখন। চাওক, বটখন মানে লাহে লাহে আহি আছে, আৰু আহোঁতে গাইজ চাওক, এটা মানে বেয়া ধৰণে মানে দুৰ্ঘটনাটো হৈ যাব। চাওক, জুম কৰি দি দিছে, মানে যিজন ভিডিঅ' কৰিছিল, ভিডিঅ'টো মই কৰা নাই গাইজ। আৰু চাওক, মানে বটখনত এটা মানে বাইকো আছিল মানে, আৰু চাইকেলো আছিল গাইজ। ইয়াতে চাওক গাইজ, তাত কিবা মানে ধাক্কা খাই বটখন মানে লাগি গ'ল, আৰু কেইজনমান মানে পানীত মানে পৰি গ'ল নাওখনৰ পৰা। আৰু গাইজ লাহে লাহে বটখন ডুবি যাব। আৰু গাইজ চাওক, এইখনেই হয় দৃশ্যখন। আৰু আগত বাঁহ আছিল, কেইজনমানে বাঁহত ধৰিছিল। আৰু গাইজ এয়া চাওক, বটখন লাহে লাহে ডুবি গৈ আছে। আৰু গাইজ বহুত মানুহ আছিল তাতে, কেইজনমান ডুবিও গ'ল মানুহ, আৰু কেইজনৰ মৃত্যুও হ'ল। আৰু বন্ধুসকল, যিসকলৰ মৃত্যু হৈছিল, আপোনালোকে আল্লাহ বা ভগৱানৰ ওচৰত তেওঁলোকৰ মানে আত্মাবোৰ যাতে শান্তি পায়, সেইলৈ প্ৰাৰ্থনা কৰিব। ত' আজি ভিডিঅ' এইখিনিয়ে দেখাই আছে, নেক্সট ভিডিঅ'তে তেতিয়ালৈ বাই, জয় হিন্দ, জয় অসম গাইজ।